Hello guys, এটা নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো। কামলৈ আহি আছো ৰাতিপুৱাই কি কবি দুখীয়া মানুহ আহিব লাগিব। সাইকেল মাৰি ভাগৰ লাগি গৈছি। বহুত দূৰত কাম কৰিব আহিছো। এই লগত এটা আহিছে মানে ভাইটি এজন। হাই কৈ দে। চুলিকে ষ্টাইল কৰি থাক। ভাগৰ লাগি গৈছে দেই। কামৰ জেগা পোৱা গৈ হেনে পোৱা নাই মানে চাওক। গৈ আছে। ভাগৰ লাগি গৈছে। আপোনালোকে তেও শ্বেয়াৰ নকৰে, লাইক নকৰে, কমেণ্ট নকৰে। ইমান কষ্টত আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ, শ্বেয়াৰ কৰি দিব। কাম কৰিব আহিলেও ভিডিঅ' বনাইছো হয়নে? কেনেকুৱা হ'ব লাগিব আপোনালোকে বুজিয়ে নাপায় আৰু। ভিডিঅ'টো চাই থাকক, শেষলৈ দেখাই আছো। কাম মানে চলি আছে, বৰদোৱাত চলি আছে। বৰদোৱা আমাৰ ঘৰৰ পৰা 8 কিলোমিটাৰমান হ'ব বৰদোৱালৈ। তালৈ চাইকেল মাৰি আহি আছো। ৰাতিপুৱাই শুই উঠিয়ে আহিছো। তাতে আৰু আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছো। তাত ধুনীয়াকে 100 বিঘা নে 150 বিঘা মাটি লৈ পেলাই ধুনীয়াকে টেম্পল বনাই আছে। তাত গৈ সকলোখিনি দেখাইছো। ভাগৰতে কথা ক'বই পৰা নাই। এই ভাত লৈ আহিছো, খালি ভাত। নিমখ দি মই ভাত খাওঁ। বৰদোৱালৈ কোন আহিছে কমেণ্ট কৰিবচোন দেই। এতিয়া তাত গৈ পেলাই দেখাই আছো। ধুনীয়াকে বনাই আছে। আধা আধি হৈছেগৈ আৰু। আধা আধি হৈছে টেম্পুলটো। এতিয়া বাকীখিনি বনাব লাগিব, দেখাই আছো। মিস্ত্ৰীটো মই মেনেজাৰ আহি পিনে ঘৰতে আছে। লিখা ওলাই গৈছে কুত্তাৰ নিচিনা। পইচা কাৰণে কুত্তাৰ নিচিনা ঘূৰি ফুৰিবলগীয়া হৈছে। পইচা নহ'লে এই দুনিয়াত একো নাই। সাধাৰণ 400-500 টকাৰ লগত দেখিছে কিমান কষ্টত আহিবলগীয়া হৈছে। আমাৰ কাৰণেও 400-500 টকা সাধাৰণ নেকি? বহুত ডাঙৰ এটা মূল্য 400-500 টকা। পেডেল মাৰি ভণ্টি চাইকেল চলাই যাওঁ। ভণ্টি তোমাৰ ঘৰ পাই মচলা মাৰি লৈ পিলাচাকে কৰিম গৈ। পিলাচা কৰি ও মইনা ঘৰ বনাই দি। कौन है ये लोग? कहां से आते हैं? এইখিনি কোনখিনি জেগা চিনি পাইছেনে? বৰদোৱাৰ মাজত আছে বাৰু। এইখনে হৈছে আকাশী গংগা। শ্ৰীমন্ত শংকৰদেৱে পৃথিৱীলৈ নমাই আনিছিল বৈকুণ্ঠৰ পৰা আকাশী গংগা। চাওক গাইছ, একদম পুৰা ওখ ৱাল মাৰি দিছে, বাউণ্ডাৰী মাৰি দিছে। ভাগৰ লাগি গৈছে। আহিছো আপোনাৰ 7টা বজাত, এতিয়া বাজিছে 8টা। এঘণ্টা চাইকেল মাৰি আহিছো। ভাবক কেনেকুৱা কষ্ট লাগিছে। তাতে আকৌ আপোনালোকলৈ ভিডিঅ' বনাই আছো। চাওক কিমান কষ্ট। আপোনালোকে তেও ছাপোৰ্ট নকৰে। ছাপোৰ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰক। ইয়াত চিকিউৰিটি থাকিব। চিকিউৰিটি বগাকে যে ওখকে যে দেখিছে, চিকিউৰিটি থাকিব। তাৰমানে মই আহিম সেইখিনি জেগাত। এখন গেটখন দেখিছেনে কিমান ডাঙৰ? চাওক কিমান ডাঙৰ গেট। এইটো মেইন মাজত দেখুৱাই আছো। ভিতৰত গৈ দেখুৱাই আছো সকলোখিনি। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। কেইটা বাজিছে গাইজ? এতিয়া বাজিছে 11টা বাজিছে। 11টা। এতিয়া কাম কৰিয়ে আছো। এতিয়ালৈকে হোৱাই নাই। 5টালৈকে কৰিব লাগিব।
উপায় নাই আৰু কৰিব লাগিব 1টা বজাত ভাত খাব দিব নেকি 1টা বজাত ভাত খাব দিব তাৰপিছত আধা ঘণ্টামান ৰেষ্ট হ'ব আৰু তাৰপিছত আৰু 2টা বজাৰ পৰা কামত লাগিব এইপিনে ইয়াত 4জনে কৰি আছোঁ খুৰা এজন আছে মই আছোঁ তাৰপিছত এই চাচা 2জন আছে কৰি আছে তাৰপিছত এইপিনে এটা মন্দিৰ আছে সেইখিনি ভাত চাত খাই লওঁ তাৰপিছত দেখাম বাৰু যোৱা সময়ততো এন্ধাৰ হ'ব চাগে একো দেখুৱাব নোৱাৰিম ভাত চাত খাই লওঁ তাৰ ভাত চাত খাই লৈ পেলাই দেখাম আৰু আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব আপোনাৰ যদি এজনে চাই আছে আন এজন বন্ধুলৈ শ্বেয়াৰ কৰক প্লিজ সোনকালে 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক বেছি নালাগে আৰু 400 ছাবস্ক্ৰাইবাৰ লাগে সোনকালে কৰি দিয়ক 400 তাৰমানে কি 1K ছাবস্ক্ৰাইবাৰ হোৱাৰ লগে লগে তাৰমানে তেতিয়া দূৰৰ ভিডিঅ' দেখাব পাৰিম ন এতিয়া তাৰমানে 1K নোহোৱালৈকে ভাল নালাগে আপোনালোকে সোনকালে শ্বেয়াৰ কৰিব গাইছ এতিয়া বাজিছে 1:30 বাজিছে ভাত চাত খাই আহিলোঁ এতিয়া মানে অকণমান এনেই বাগৰি পেলাই জিৰণি লৈছোঁ আৰু তাৰপিছত আৰু কামত লাগিবই লাগিব ভিডিঅ'টো শেষলৈ চাই থাকিব চাওক কি বন পাই দিছে এইটো বোলে কলকাতাৰ পৰা আনিছে বনবিলাক এইটো টিলা উঠাই দেখিছেনে এইপিনে চাওক বন্ধুসকল কি ধুনীয়াকৈ টিলা বনাই দিছে তাৰমানে বনবিলাক ৰুই দিছে কি ধুনীয়াকৈ বনাই দিছে আৰু এইপিনে চাওক মেইন মন্দিৰটো দেখি কি ধুনীয়া লাগিছে হয়নে কমেণ্ট কৰি জনাব গাইছ এইপিনে চাওক ইয়াত মানে পানী থাকিব চাৰিও চাইডে মাজত মানে মন্দিৰটো থাকিব গাইছ এই ঘৰটো দেখিছেনে এই ঘৰটো হৈছে একদম নাও আকৃতি দিছে সুন্দৰভাৱে বনাই আছে চাওকচোন মানে বনাই আছে গাইছ আৰু এইপিনে এখন লিফ্টৰ নিচিনা আছে এইপিনে ৰুম এটা এইপিনে হাত চাত ধুব এইপিনে বাথৰুম আছে এইপিনে চাব পাৰে বন্ধুসকল এইপিনে চাওক এইটো দেখিছে ঘৰটো এই ঘৰটো হৈছে আপোনাৰ সম্পূৰ্ণৰূপে খোলৰ আকৃতি দিব খোলটো থাকিব ধৰক মাজত ঘৰটো থাকিব তেনেকুৱা ধৰণৰ আৰু এইপিনে হৈছে আপোনাৰ মেইন মন্দিৰটো তেনেকৈ আৰু এইপিনে দাদাহঁতে কাম কৰি আছে এয়া আৰু এইপিনে দূৰত ঘৰবিলাক দিছে কি সুন্দৰভাৱে বনাইছে আজি তেনেকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ বা কামো কৰিব লাগিব সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আৰু পিছৰ এটা ভিডিঅ'ত লগ পাম